Toma, papá, pica. जे कि गेम के दाम को आने मोबाइल ना कहीं नो किना के पिन सो जो ini tin tumla so kamla DC office so pe ni tum lu kia jara arona ten betlem lo ni tum dabi je lan da don hane tum chok che ni tum han सरकार ना चीज़ को आरोन पे ना नाले चok किन ले तो को तक चोग या फांसी की tum la so akan betlem le नाले तुम को पीपी को खर्च है सोना ni tum ka chesong ni tum la आज ये का चैनल है से पहले को dia da kita ni pension ta ve patot tong la pension long nang ji la tani kuman don kanang pa dang ji la so don ha ni tum soli un la so kitaเป็นลานิกินเด็กกาลิโลออลกันเบียงลงละสุดที่ตุ่มลาเซ่สิที่ห้องที่ผมพาเราเป็นกลุ่มการเพลย์โมเบลตอนนี้ตุ่มเห็นโนปินการเพลย์โมเบลกันมา नाले तुम मोबाइल सीसी नंग रोन นั่งโมเบลทั้งแต่เห็นโนแต่100%เห็นโนแล้วนี่ตุ่มโมเบลกันนั่งที่พี่แจ้งมาโมเบลทั้งแต่เห็นโนนี่ตุ่มเล่นพี่ไทยคือเด็ดส่วนก็ตอนนี้ตุ่มตาที่มีหนังที่นั่ง कम दामी मोबाइल जो उन्नत मोबाइल है तुमने नाले तुम ला एमएलए इलेक्शन हाइडेट में फिर आंगनवाड़ी सेंटर पे नंगा नती मिलों किम पोंदो पोंदो सब अलों नाले तुम आंगनवाड़ी सेंटर पे तो लोंगे long dulu lah long di sana kalau di dalam lah anu pada ada orang di long di dalam lah el kisku kan kamu mau ini cuma dapat kamu itu cuma sebentar tak ada yang lain itu cuma itu aku cuma itu kamu प्रेसिडेंट হয়তো হৈছে আমি অংগনবাদী অৰ্থাৎ ICDS জন্ম লগ্নৰে পৰা সমস্যাত ভুগি আছোঁ সেই কাৰণে আমি আজি এই যাত্ৰাটো আমি অসমৰ লগত সংগতি ৰাখি 10 তাৰিখৰ দিনটো পালন কৰিছোঁ ইয়াতে আমাৰ দাবীবোৰ আছে কি অৱসৰপ্ৰাপ্ত সহায়িকা আৰু কৰ্মীবিলাকৰ একালীন সোনকালে আদায় দিব লাগে আৰু আমাৰ কেন্দ্ৰবোৰ উন্নত মানদণ্ডৰ হ'ব লাগে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছোঁ আৰু ইয়াতে আছে এইটো আমাৰ শিশু খাদ্যসকল মানে বতৰ উপযোগী হ'ব লাগে সমস্যাখিনি আৰু কিবা আমাৰ যিটো মানে এতিয়া বিজেপি চৰকাৰে একত্ৰীকৰণ চলাই আছে সেই একত্ৰীকৰণটো আমি মানি ল'ব নোৱাৰোঁ আৰু সেইটো বন্ধ কৰক অতি শীঘ্ৰে বন্ধ কৰক আৰু আমাৰ প্ৰাইমাৰী স্কুলৰ জড়িত কৰিবলৈ যিটো আমাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত আমাৰ একত্ৰীকৰণ কৰিব বিচাৰিছে সেইটো আমি মানি ল'ব পৰা নাই যিহেতুকে তেওঁলোকৰ দৰমহা বেছি আমাৰ মাত্ৰ মাননি গতিকে আমি একত্ৰীকৰণটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি অল অসমৰ লগত কাৰ্বি আংলঙে আমি জড়িত হয় আমি এইখিনি কাম আগুৱাই নিম বুলি আশা ৰাখি আমি আপোনালোকৰ ওচৰত আমি দাবী জনাওঁ আমি কাৰ্যসূচী লৈছোঁ অল অসমৰ হৈ পেলাই আমি কাৰ্বি আংলঙত গৈছোঁ কাৰণ আমাৰ আজি ছোৱালীবিলাকৰ 25-30 বছৰ চাকৰি কৰি এতিয়া আগত আমাৰ হেৰি নাছিলে ৰিটায়াৰমেণ্ট নাছিলে যিমান দিন কৰিব পাৰে কৰিব কেলৈ সেই গ্ৰুপৰ মই হয় তেওঁলোকে আজি 11-12 মাহে আজিলৈকে একো পোৱা নাই চৰকাৰে যিটো তেওঁলোকক দিম বুলি কৈছিলে এটা অনাৰী মাননি দিম বুলি কৈছিলে 4 লাখ টকা এটা কিন্তু আজি সেই 11 মাহে যে সেই মানুহখিনি কেনেকৈ জীয়াই আছে না হাজিৰা কৰিব পাৰিছে না খুজিব পাৰিছে তেওঁলোকে ছুইচাইড কৰাৰ বাহিৰে অন্য উপায় নাই এতিয়া মানে সেই টকাটো আমাক সোনকালে এৰি দিব লাগে আৰু এতিয়া এটা কাম কৰিছে চাওক অংগনবাড়ী কেন্দ্ৰ LP স্কুলে প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ কৰিব কিন্তু প্ৰাথমিক বিদ্যালয়লৈ একত্ৰীকৰণ কৰোঁতে কি হ'ব অংগনবাড়ী এই শিশুসকলৰ অৱস্থা কি হ'ব কাৰণ আগৰ পৰা আমি শুনি আছোঁ LP স্কুলত 6 বছৰৰ পৰাহে ল'ৰা এডমিশ্যন বা ছোৱালী এডমিশ্যন হয় কিন্তু এতিয়া 3 বছৰ পৰা যিহেতু অংগনবাড়ীত আহিব কোন সেই বস্তুটো তেওঁলোকে LP স্কুলত ডিমাণ্ড দিব লাগে না হয়নে গতিকে আমি সেইবিলাক ডিমাণ্ড লৈ পেলাই আজি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি মানে এইটো আমাৰ বকলীয়া থানাৰ আৰক্ষী বিষয়াৰ যোগেদি আমি সঞ্চালক অফিচলৈ পঠিয়াবলৈ হয় খাবলৈ জুৰিছে না পিন্ধিব জুৰিছে না তেওঁলোকে এটা নিশ্চিন্ত মানে কৰিব পাৰিছে অন্য কথা তেওঁলোকৰ অৰ্থ নিবনুৱা দাম খুলি জাপি দিছোঁ মানে পোষণ কৈছে কিন্তু ভিতৰত চাব আপোনালোকে একো নাই
আপোনালোকে আজি চেণ্ট্ৰেল কমিটি হৈ আন্দোলন কৰিছে না এতিয়া আমাৰ এইটো চেণ্ট্ৰেল কমিটিৰ পৰা আমাক অৰ্ডাৰ দিছে আজি আপোনালোকে লাংফেৰ এৰিয়া হৈ অল কাৰ্বি আংলং অল কাৰ্বি আংলং একদম হাবৰেং চিংখং চব পৰা আহিছে নিজন ডিপুট ইলেকশ্যনৰ কাৰণে আমি চলো